ঐ তই ইয়াতে বহি আছা? তোক মই ইমান বিচাৰি আছো। ইমান দুখ মন ইয়াতে কিয় বহি আছা? নাই অ' ভাই এনাই। এনাইতো নহয়, তোৰ কিবা এটা হৈছে। আৰু তোৰ স্কুলত গিয়া লংপেণ্টটো বেয়া হৈছে, তই এটা নতুন চাই কিনি ল'বা নৰা? লংপেণ্ট কিনাটো দূৰৰে কথা, মোৰ হাতত এতিয়া বিষ খাবাও পইচা নাই। তই বিঘা কথা ক'লি যেন, তোৰ কি হৈছে মোক ভালকে কওচোন। চা ভাই, তইতো জানাই আজি দেউতা ঢুকাবা 2 বছৰ হ'ল। মাও 3 মাহে সতি বিচনাত পৰি আছে। মই কিবা কৰিহে ঘৰখন চলি আছো। আৰু মই কাম কৰি যেকেটা পইচা পাওঁ মাৰ দৰৱ কিনাওতে যায়। সৰু চলি কাম কৰবা নেদে, কিবা কৰি কাৰোবাৰ গাড়ী ধুই, হোটেলত থাকি চাহৰ দোকানত চাহ দিবা যায়, সেনকে কেইটামান পইচা পাওঁ। আজি 2 বছৰে হ'ল দেউতা মৰবাৰ পাই ভাতৰ কাষত আঞ্জাই দেখি পোৱা নাই। আৰু তই লংপেণ্ট কিনা কথা কৈছা, সেইটো লংপেণ্ট মোৰ দেউতাই চিলাই দিয়া লংপেণ্ট আছিল। সেইটোকে মই দেউতাৰ স্মৃতি বুলি পিন্ধি থাকোঁ। আৰে ভাই, মই আছো তো, তোৰ মাৰ বেমাৰ হৈছে ভাল পাব। ইমান চিন্তা নকৰবি, তই মোৰ লগত তেনে যৌতুক মই লংপেণ্টটো কিনি দিম যো। আহ নালগে নেকি ভাই, তোৰ মা দেউতাই বেয়া পাব। আৰে আহ, নালগে দে ভাই, আৰে হ'ব দে। আহ না। টিউচনকো যাবা হৈছে, ভাতকেইটা হ'ল কান্তে খাই লওঁ ৰ। টিউচনৰ ছাৰে আজি ফিজো নিবা দিছি, ফিজ নেনলি উইলিয়াই দিব মোক কিজানি। হে প্ৰভু, তোমাকে খাটছো, তুমি আজ যি কৰা। আও ই এনেকে কিয় আছে? বেচাৰা বহুত দুখত আছে। সুধা ভাত খাই আছে। ঐ টিউচনক নাযা নেকি? তই আহিলে নেকি? মই ভাতকেইটা খাই লওঁ ৰ। হে ভগৱান, এটা মানুহকে কিমান দুখ দিয়া, অলপমান সুখৰ পোহৰো দিয়া ইয়াক। ঐ মই ৰাস্তাত ৰখি আছো, তই আহ। যাই আছো, যা 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 যা। দে। আজি তোৰ কিয় ইমান দেৰি হ'ল? নাই অ' ভাই, আজি ভাতটো বনাওঁতে দেৰি হ'ল। হয় নেকি? ভাই আজি মোৰ টিউচনক যাব মনে নাই ঐ। কিয় অ? তই দেখো গমে পাই 3 মাহে হ'ল ছাৰে টিউচনৰ ফিজ আজিও নিবা দিছিল, আজিও যোগাৰ কৰিব নাপালো টিউচনৰ ফিজ। এই হ'ব ছাৰে তোৰ দুখ বুজি পাব। May I come in, sir? May I come in, sir? Yes, come in. বাকী কেইটা যে আগতে আহিল, তোৰ দুটাৰ কিয় দেৰি হ'ল? ছাৰ মোৰ আজি ভাত খাওঁতে অলপমান দেৰি হ'ল দিয়ক। ভাত খাওঁতে দেৰি হ'ল? পৰীক্ষা খাওঁতে দেৰি হৈ গৈছে। হয় নেকি? বেছি দেৰি কৰিলি, আজিৰ পৰা দেৰি নকৰিবি, সোনকালে আহিবি। ইতিমধ্যে আমি টেন্সৰ বিষয়ে বহুত কথাই আলোচনা কৰিলোঁ। টেন্স ইংৰাজীত 3 প্ৰকাৰৰ। এই 3 প্ৰকাৰৰ টেন্স কেইটাৰ ভাগকেইটাৰ বিষয়ে আমি জানিব লাগিব। টেন্স নাজানিলে আমি ইংৰাজীৰ বিষয়ে একোৱেই নাজানো, একো জানিবলৈ আমি সক্ষম নহয়। গতিকে টেন্সটো দৰকাৰ। টেন্সটো জানিলে আমি ভাষাটোৰ বিষয়ে সম্পূৰ্ণ ভালদৰে আমি জ্ঞান ল'ব পাৰোঁ। টেন্স আমাৰ কেই প্ৰকাৰৰ? 3 প্ৰকাৰৰ, লিখি যা। টেন্স 3 প্ৰকাৰৰ। 1 নম্বৰ প্ৰেজেণ্ট টেন্স, 2 নম্বৰ পাষ্ট টেন্স, 3 নম্বৰ ফিউচাৰ টেন্স। এতিয়া মোক কচোন, প্ৰেজেণ্ট টেন্স মানে কি জানবি না? ক'ব পাৰিবি প্ৰেজেণ্ট টেন্স অসমীয়াত কি কয়? বৰ্তমান কাল। বৰ্তমান কাল। বাছ তই জানছা। তই জানা না পাষ্ট টেন্স মানে কি? পাষ্ট টেন্সৰ অসমীয়া কি? অতীত কাল। অসমীয়াত কয় অতীত কাল। আৰু ফিউচাৰ টেন্সৰ অসমীয়াটো হ'ল ভৱিষ্যত কাল। অৰ্থাৎ আমি অসমীয়াত পাইছিলোঁ বৰ্তমান, অতীত আৰু ভৱিষ্যত। এই 3টা কাল আমি ইংৰাজীতো পাইছোঁ, কিন্তু নামকেইটা অকণমান বেলেগ বেলেগ। এটা হ'ল প্ৰেজেণ্ট টেন্স, এটা হ'ল পাষ্ট টেন্স আৰু এটা হ'ল ফিউচাৰ টেন্স। প্ৰত্যেকটো টেন্সৰে আমাৰ 4টাকৈ ভাগ আছে। ইংৰাজীত প্ৰেজেণ্টৰ 4টা ভাগ,
পাষ্টৰ 4টা ভাগ আৰু ফিউচাৰৰ 4টা ভাগ। প্ৰত্যেকৰে ভাগ কিন্তু একেটাই। এই 4টা ভাগ প্ৰেজেণ্টতো আছে, পাষ্টতো আছে আৰু ফিউচাৰতো আছে। আমি টেন্সৰ বিষয়ে যদি সম্পূৰ্ণকৈ জানো, আমি ইংৰাজী বিষয়টোৰ বিষয়ে ভালদৰে জ্ঞান ল'ব পাৰোঁ। বুজিছা? আমি আজি ইংৰাজীৰ বিষয়ে আমি ভালদৰে শিকিলোঁ। এতিয়া আমি ইংৰাজী ভাষা শিকাৰ উপৰি আমি অসমীয়া ভাষাৰ বিষয়ে জানিব লাগিব। কিন্তু ইংৰাজী ভাষাটো যদি আমি জানো, আমাৰ জীৱনত বহুতখিনি সুবিধা হয়। ইংৰাজী ভাষাটো আমাৰ আন্তঃৰাষ্ট্ৰীয় ভাষা, জনাটো খুবেই দৰকাৰ। গতিকে ইংৰাজীৰে মই আজি ঘৰত লিখিবৰ কাৰণে দিম। অনুবাদ কেইটামান মই দিম, অনুবাদ কেইটা লিখি আনিবি। আৰু কোনটো মানে বৰ্তমান কালৰ অৰ্থাৎ প্ৰেজেণ্ট টেন্সৰ 4টা বাক্য, পাষ্ট টেন্সৰ 4টা বাক্য, ফিউচাৰৰ 4টা বাক্য, এইখিনি মই তহঁতক লিখিব দিম। 4টা বাক্য তহঁতক লিখি আনিব দিম আৰু তহঁতে লিখি আনিবি হা। এতিয়া আমাৰ কথাটো হ'ল কি, আজিৰ কাৰণে আমাৰ টিউশ্যনৰ সময় এইখিনিয়ে, পিছত আমি সামৰিলোঁ। আৰু ইংলিছৰ প্ৰতিটো ভাগৰ 4টাকৈ বাক্য লিখি আনিবি। আচ্ছা, আমাৰ আজিকালি আৰু টিউশ্যন মাষ্টাৰে টিউশ্যন লৈ নিজৰ ব্যক্তিগত সমস্যা সমাধানৰ কাৰণে সকলোৱে গম পাইছা টিউশ্যন কিয় কৰে। মই টিউশ্যন কৰিছোঁ মোৰ নিজৰ ব্যক্তিগত সমস্যা সমাধানৰ কাৰণে। পইচা লাগে, মেইনলি পইচা, টকা নহ'লে একো নাই। গতিকে বাকী কেইজনে মোক টিউশ্যনৰ ফিজটো গোটাই দিছে। মনোজ, তোৰ কি হ'ল? তই যে টকাটো দিয়া নাই, 3 মাহ হৈ গ'ল, কি হ'ল? ছাৰ ঘৰত অলপমান প্ৰব্লেম হৈ আছে দিয়ক। অসুবিধাটো হৈ আছে, 3 মাহতে অসুবিধাটো হৈ থকাটো কৈ এটা কথাই কৈ আছে, এই অসুবিধা হৈ থাকিলে নহ'ব নহয়। মোৰো টিউশ্যন কৰা টাইমত মোৰ সময় খৰচ হয়, মোৰ কিবা এটা বেলেগ কাম হ'লে মোক সেই কাম নকৰি যে তহঁতক পঢ়াই আছোঁ। বাকী কেইজনে ফিজ কেইটা দিছে, প্ৰত্যেকে দিছা ফিজ, গতিকে মনোজৰ ফিজটো অহা নাই, এনেকৈ হ'লেতো নহ'ব। এতিয়া বাকী কেইজনে ফিজটো দিছে, গতিকে তোৰ ফিজটো এসপ্তাহৰ ভিতৰত মই পাব লাগিব। যদি এসপ্তাহৰ ভিতৰত ফিজটো দিব নোৱাৰা, টিউশ্যনত আহিবি। কাৰণ মোৰো এটা কথা আছে, মই টিউশ্যনৰ খৰচেদি মই টিউশ্যনৰ পইচাৰে মই খৰচ কৰোঁ, চলি আছোঁ। গতিকে এনেকৈ মই টিউশ্যন কৰিব নোৱাৰোঁ। গতিকে কথাখিনি মাক কবি হা, এসপ্তাহৰ সময়ৰ ভিতৰত পইচাটো ফিজৰ ব্যস্ত কৰিবি। যি নহওক আজি মই টিউশ্যন দিলোঁ, তহঁতে ইংৰাজী বাক্য 4টা লিখি আনিবি হা। প্ৰতিটো ভাগৰ 4টা বাক্য, প্ৰেজেণ্টৰ 4টা, পাষ্টৰ 4টা, ফিউচাৰৰ 4টা হা। আৰু মনোজক ক'লোঁ এই লিখি আনিবি হা। আৰু এসপ্তাহ টাইম দিলোঁ, এসপ্তাহ টাইম কাম কৰিবি। এতিয়া যা, ভালদৰে ঘৰত পঢ়া শুনা কৰি আছ না? ঘৰত প্ৰত্যেকে ৰাতি 3 ঘণ্টা, ৰাতিপুৱা 2 ঘণ্টা পঢ়া শুনা কৰিব লাগে। যদি পঢ়া শুনা ঠিকঠাক নকৰা, এই সময়খিনি যদি মেনেজ কৰি নকৰা, পঢ়া শুনা মনোজ যাবি হা। ঐ তোৰ কি হৈছে কচোন? তই একেদিন মোৰ পৰাই আঁতৰি আছা যে? চা ভাই, সদায় মানুহে সংগৰ লগত থাকিব লাগে। নিসংগতাত ভুগবা নাংগে, নিসংগতাই মানুহক ধ্বংস কৰি পেলাই। তই মোক কিবা কথাত বেয়া পাইছা নেকি? নাই অ' বেয়া পাৱা। মোৰ পৰাই কিয় মান আঁতৰি আছা? নাই অ' ভাই, গাটো বহুত বেয়া। লটাৰী লাগব নেকি? লটাৰী লাগব? ঐ লটাৰী ল'ব, লটাৰী। ঐ লটাৰী টিকট লাগব নেকি? ঐ কি লটাৰী? প্ৰাইজ কি আছে? ফাৰ্ষ্ট পুৰস্কাৰ 5 লাখ, ছেকেণ্ড পুৰস্কাৰ 4 লাখ, থাৰ্ড পুৰস্কাৰ 3 লাখ আৰু ফ'ৰ্থ পুৰস্কাৰ হ'ল এখন স্কুটি। চাওঁ মোক এটা টিকট দিছোন। দি আছোঁ। ঐ কেইটা টিকট ল'বি মোক এটা দি। ঐ ইক দিছ না টিকট? নালগে নেকি ভাই? ভাত খাবাই চাউল নাই আৰু মই টিকট কিনবা ক'ত পইচা পাম? ঐ মই পইচা দিম, তই লচোন। ভাই আকৌ এটা তোৰ উপাধি কো? শ্ৰী মনোজ দাস। পইচাটো কিমান হ'ল? 200 টকা। হ'ল 200 টকা।
দে যাওঁ দে। মোক নালগিছিলে কিয় দিবা লাগে? অ ভাই একো নহয় দে, ভাগ্যত আছে যেন পাবিয়ে। আমাৰ নিচিনা কপালত এইগিলাখান নাই ভাই, ফুটা কপাল আমাৰ। তই আজিকালি কথাবোৰ বৰ নিগেটিভকে ক। অ ভাই দেৰি হৈছে, ঘৰত যাওঁ যো। যো হই এইটো মালটো ভাল লাগছি, ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিম ৰ। দি টানে দি। উই তই তাতে আছা? অ আজি লটাৰীৰ ৰিজাল্ট দিছে দে চাওচোন। হয় নেকি? ৰ মই চাই দিওঁ ৰ। হেল্ল' চাওঁ টিকটটো দি। হেল্ল' আরে ভাই তোর সেকেন্ড পুরস্কার পাইছা। কি চা 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 বঢ়িয়া 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 হে ভগৱান তোমাক অশেষ ধন্যবাদ। এই পইচাখিনি মনোজৰ বহুত কাম দিব। এই পইচাখিনি মই মনোজক দিম, সেইটো বহুত দুখ হৈ আছে। এই ভগৱান ফাইনেলি তুমি মোৰ মুড দাঙি চালা। কিয় মনোজ কি কৰি আছা? এই টিউচনৰ ছাৰ দিয়া হোমৱৰ্কখিনি কৰি আছো ৰ। হোমৱৰ্ক কৰছা? অ। দে দে বঢ়িয়া দে। মোৰখিনিও কৰিব লাগিব ৰ, মই কৰাই নাই। এই মনোজ মোৰ পানীৰ বৰ বেয়া লাগছি, তই এক গিলাচ পানী লৈ আছোন। ৰ মই লৈ আহি আছো ৰ। অ যা। হলো খা। এই মনোজ সেইদিনা যে আমি টিকেট কেইটা লৈছিলোঁ, সেই টিকেট কেইটাৰ আজি ৰিজাল্ট দিছি। হয় নেকি? অ তোৰ টিকেটটো দিছোন, মই দেউতাৰ মোবাইলটো আনছো দেই। ল আমাৰ আৰু ফুটা কপালত ক'ত থাকব? এই ভাই সেনকে নকবি আছা, পাই যাব পাৰ ৰ। ভগৱান ৰূপী বন্ধু, ধন্যবাদ। ভাই তই পইচা দি পাইছা, তোর বহুত কাম দি পইচা। তোর মার বেমার চাবা পারবি আর তোর টিউশন ছাড়াও দিবা পারবি, তেন তোর এই পয়সা দি বহুত কাম দিব। ও ভাই তুই মানু নহয়, তুই ভগৱান ৰূপী মোৰ বন্ধু। আরে আরে ভাই তুই তুই কানছা গিয়া? তুই নাপায় নাপায়, আজি ভাল দিন, আজি তই ফুর্তি করবা লাগে। যদি সেইদিনা আনে তই 100 টকাটো দি টিকট কাটি নেদলি হয়, আজি মই 4 লাখ টকাটো পাবা সক্ষম নহলো আরে হয়। ভাই বন্ধু কিয়া হৈছো? তোক মই কি বুলি ধন্যবাদ দেও? আরে ভাই বন্ধু কিয়া হৈছো? তোক মই চব বিপদৰ পৰা হাৰাম। চা ভাই বচোন। হাই তোক ভগৱানে মূৰ দাঙি চাইছি। ইতান তই মাৰ বেমাৰ চাব পাৰবি পইচাখিনি দি, আৰু টিউচন ছাৰকো দিব পাৰবি। আৰু এই ঘৰটো যে আছে, এই ঘৰটো এইগিলা অলপ অলপ ফুটি আছে, এখিনি তই ভাল কৰি ল'ব পাৰবি। তোর নিচিনা বন্ধু পাবা লাগলি ভাগ্য লাগবো, ভাগ্য। আরে ভাই মইনো কি ইমান ডাঙৰ কাম কৰিলো? তোৰ ভাগ্যত আছিল তই পাই গেলি। মই এটা টিকটে কাটি দিছিলো। আজি ইয়াক ৰেহাই নেদাও, পাৰ্টি এটা খায়ে এৰিম। খায়ে দিম আজি পাৰ্টি। হেই সেইটো দেখোন সি। অ ভাই যো পাৰ্টি খুজো। ওই পাৰ্টি ক'ত? পাৰ্টি মানে কিয়া কালি তই লটাৰীত পইচা নাপাইছিলি, পাৰ্টি দিম বুলি নকৈছিলি, কৈ পাৰ্টি? কৈ পাৰ্টি? হেৰি হৈছে নহয় ভাই, মই পইচাখিনি মনোজক দি দিলোঁ। সিৰ বহুত দুখ হৈছে, সেইকাৰণে মই পইচাখিনি দি দিলোঁ। কি খালিয়ে তই? সঁচাই নাকি? তহঁতেচোন জানাই সি কিমান দুখত পৰি আছে, সেইকাৰণে সিক মই পইচাখিনি দি দিলোঁ।
চালা আজিকালি পুতাকে বাইপাকৰ কথা নাভাবে বাইপাকে পুতাকৰ কথা নাভাবে তই দস্তিৰ খাতিৰত পইচাখিনি দি দিলি আৰে এই পইচাখনত কি আছে আজি আছে কালি নাই এখন হৈছে পেজৰ বাকাল এই পইচাখন ইটানি আছে ইটানি নহয় যাব কিন্তু দস্তি সদায় থাকবো বা বন্ধু দেখছো দে নিজৰ সৰ্বস্ব ত্যাগ কৰি বন্ধু ক্ষয় কৰে এনাই বন্ধু তোকে দেখছো বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু চা ভাই বন্ধু হ'লে সদায় প্ৰকৃত বন্ধু হ'ব লাগে মিছা বন্ধুৱে কাম নাই এতিয়া আমি ঘৰলৈ যাওঁ যো